নমস্কাৰ মই খহুৱা স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান বাৰ্তালাপ উইথ খহুৱা তো বন্ধুসকল আজি আমাৰ এই বিশেষ অনুষ্ঠানটিত আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ আমি সুদূৰ গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰি আনিছোঁ এজন ব্যক্তি যিজন ব্যক্তিয়ে ঘৰতে ঘৰতে বেকাৰ বহি তেওঁ বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হৈ ঘৰতে বহি বহু বেছি টকা আৰ্নিং কৰি আছে হয় আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে চিনাকি বিশেষকৈ মোৰ খুবেই মৰমৰ মহিলা আম্বানী হয় নমস্কাৰ খহুৱা প্ৰথমতে তোমাক মই ধন্যবাদ জনাইছোঁ তুমি যে মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালা বাৰু মহিলা কাইদেউ আপুনিতো এজন পুৰুষ হয় গতিকে আপোনাৰ নামটো মহিলা কিয় এইটো মোৰ প্ৰশ্ন নহয় এইটো জনতাৰ প্ৰশ্ন এইটো ৰাইজৰ প্ৰশ্ন অৰ্থাৎ জনগণৰ প্ৰশ্ন উঠি অহা নতুন প্ৰজন্মৰ প্ৰশ্ন হ'ব বুজিছোঁ আচলতে প্ৰত্যেকজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ হাত থাকে আৰু মোৰ ছাকচেছৰ আঁৰতো এগৰাকী নহয় মানে নাৰীৰ হাতেই আছে সেইকাৰণে মোৰ নামটো মই ৰাখিলোঁ মহিলা আম্বানী বাৰু মহিলা কাইদেউ আপোনাৰ নামৰ বিষয়ে জানি ভাল পালোঁ কিন্তু আপুনি যে ইমান ধনী ইয়াৰ ৰহস্য কি মানে আপুনি কেনেকৈ ইমান ধনী হ'ল মানে কেনেকৈ মানে হাও আৰু সমাজে বিচাৰিছে ৰাইজে বিচাৰিছে আপুনি কিবা ধনী হোৱাৰ উপায় কিবা টিপছ আপোনালোকে আমাৰ দৰ্শকসকলক দিব বিচাৰে নেকি আচলতে খহুৱা ৰহস্য বুলিবলৈ বিশেষ একো নাই বোলে মন কৰিলে চন বিয়া পাতিলে ধন হে বিয়া পাতিলে ধন কিন্তু কেনেকৈ হাও বিয়া পাতিলে ধন বিয়াটো সকলোৱে পাতে তুমি পাতিলা মই পাতিলোঁ ৰাইজে পাতিলে সচৰাচৰ নৰ্মেলি চলি আছে কিন্তু টিপছটো হ'ল যে বিয়া পাতক কিন্তু এজনীক নহয় 10জনীক পাতক হে 10জনী এতিয়া চাবা তুমি বিয়া পাতিলা 10জনী গোটেই 10জনীকে তুমি দিনটো হাজিৰালে পঠিয়াই দিয়া এদিনৰ হাজিৰা মাইকী মানুহৰ 200 টকা তাৰ ভিতৰতে তুমি সন্ধিয়া পৰত হেতৰ পৰা 50 টকাকৈ কালেকশ্যন কৰা 10জনীৰ পৰা 50 টকাকৈ হ'ল তোমাৰ 500 টকা 10 টমত হেতি গিয়েক গুলি দিব লাগিব আৰু তুমি ঘৰতে বেকাৰ বহি 500 টকাকে গতিকে বিয়া পাতা আৰু ডেইলি 500কে পাতা খালি এজনী বিয়া নহয় 10জনী বিয়া পাতা বাৰ্তালাপ উইথ খহুৱা আপোনালোকে দেখিলে কিদৰে মহিলা আম্বানীয়ে ঘৰতে ঘৰতে বেকাৰ বহি কিদৰে টকা 500কৈ ইনকাম কৰে আৰু যদি আপোনালোকে এনে ধৰণৰ ইনকাম কৰিব বিচাৰে আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰিব পাৰে মানে ইয়াৰ মিনিং এটাই যে বিয়া পাতক কিন্তু 10জনী পাতক বাৰু মহিলা কাইদেউ আপুনি বৰ এটা ধুনীয়া টিপছ আমাক এতিয়া দিলে দৰ্শকৰ হৈ মই খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ওচৰত আৰু এনে কিবা টিপছ আছে নেকি যি সহজ সৰল যি বৰ্তমান নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে উঠি অহা ল'ৰা ছোৱালীখিনিয়ে খুব সোনকালে খুব কম সময়ৰ ভিতৰতে আঁকোৱালি ল'ব পৰা এনে কিছুমান টিপছ আছে নেকি আমাৰ দৰ্শকে জানিব বিচাৰে হয় নিশ্চয় আছে টিপছ নাম্বাৰ 2 তুমি যে 10জনী বিয়া পাতিছিলা প্ৰত্যেকজনীয়ে 3টাকৈ ল'ৰা ছোৱালী জন্ম দিয়া আজিকালিতো চৰকাৰে এটা ল'ৰা ছোৱালীৰ প্ৰতি 1400কে দিছে গতিকে তুমি 3টাকৈ যদি ল'ৰা ছোৱালী জন্ম দিয়া 10জনীৰ পৰা হ'ব 30টা ল'ৰা ছোৱালী আৰু 30টা ল'ৰা ছোৱালীৰ পৰা তুমি 1400 টকাকৈ পালাগে মোটামুটি 42,000 টকা বাৰু মহিলা কাইদেউ এতিয়ালৈকে আপুনি ধনী হোৱাৰ খুব ধুনীয়া দুটা টিপছ আপুনি ৰাইজক দিলে কিন্তু কিবা এনেকুৱা আছে নেকি লেটেষ্ট গৰম কিবা টিপছ ৰাইজক দিব বিচাৰে নেকি পাৰি এতিয়া যোনটো টিপছৰ কথা মই ক'বলৈ ওলাইছোঁ সেইটো অলপমান ৰিস্কি হয় কিন্তু কৰিব পাৰিলে প্ৰফিট আছে ডাবল প্ৰফিট আচলতে ৰিস্ক থাকিলেইতো গেম খেলি ভাল লাগে কওক ৰাইজ ৰখি আছে এইটো ইনকামৰ টিপছ আচলতে আমাৰ ডেকাসকলৰ কাৰণে টিপছটো হ'ল যে
ডেকাসকলে ছোৱালী নহয় বোৱাৰী পতাওক হে বোৱাৰী কিন্তু কিয় মানে why কাৰণ বোৱাৰীসকলে মনে মনে হ'লেও গিৰিয়েকৰ পৰা পইচা উলিয়াই তোমাক পকেট মানি দিব গতিকে তুমি বোৱাৰী পটোৱা যিমান পাৰা সিমান বোৱাৰী পটোৱা ডেকাসকলে নিজৰ পকেট খৰচা ওলাওক গতিকে পইচা ইনকাম কৰিবলৈ হ'লে 1 নম্বৰতে বিয়া পাতা এজনী নহয় 10জনী পাতা 2 নম্বৰতে 10জনীৰ পৰা 3টাকৈ ল'ৰা ছোৱালী জন্ম দিয়া এটাৰ পৰা 1400 টকাকৈ পাবা আৰু তৃতীয়তে বোৱাৰী পটোৱা বোৱাৰী পতালে তোমাৰ নিজৰ পকেট মানি ধুনীয়াকৈ ওলাব গতিকে এইকেইটাই টিপছ আছিলে ধন্যবাদ ঐ মোক কোনোবাই পানী গিলাচ দিয় এইটো কোনোবাই পানী দে আৰু টিপছ আছিলে নহয় ঐ খগুৱা আৰু ভাল ভাল টিপছ দুটামান আছিলে ছেকেণ্ড পাৰ্টত দিবি এই খগুৱা উঠ এই খগুৱা খহুৱা বাৰ্তালাপ with খহুৱা তো হে গাইজ আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পালে চাই পালি প্ৰথমবাৰ এইটো কণ্টেণ্ট লৈছোঁ এনেকুৱা মানে অকল আমি দুজনৰ ভিতৰত কৰিছোঁ এতিয়া স্ক্ৰিপ্ট লগালগ লিখি লগালগ আমি ভিডিঅ' কৰি আছোঁ এতিয়া টাইম আপোনাৰ 11:30 হৈ গ'ল আমি 11:30লৈকে ৰাতি ভিডিঅ'টো কৰি আছোঁ আৰু কি হৈছে নাজানো ফাৰ্ষ্ট টাইম এনেকুৱা ভিডিঅ' কৰিছোঁ সেইটো কাৰণে অলপ বেয়াও হ'ব পাৰে আৰু ভিডিঅ'টোত কোনো ধৰণৰ মানে আঘাত কৰিবলৈ বিচৰা নাই সম্পূৰ্ণ মনোৰঞ্জনৰ বাবে ভিডিঅ'টো বনোৱা হৈছে গতিকে কোনো যাতে বেয়াকৈ নলয় ভিডিঅ'টোৰ ওপৰত কিবা এটা কৈ দিয়া কিবা এটা মানে সেইটোৱে আৰু আমি ব্যক্তিগতভাৱে বা সামূহিকভাৱে কাকো আমি আঘাতপ্ৰাপ্ত কৰিব বিচৰা নাই ভিডিঅ'টোৰ যোগেদি মাত্ৰ মনোৰঞ্জনৰ বাবে ভিডিঅ'টো আমি কৰিছোঁ আৰু এনেই আৰু বাকী ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু ভৱিষ্যতলৈ যদিহে আপোনালোকে মানে এনেধৰণৰ এনে কণ্টেণ্টৰ ওপৰত যদি ভিডিঅ' আপোনালোকে উপভোগ কৰিব বিচাৰে তেনে আমাক কমেণ্ট বক্সত জনাব আমি নিশ্চয় আপোনাৰ কমেণ্টৰ চাম গতিকে তাকে আৰু আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব কমেডি ইমান কৰিব নাজানো তথাপিতো যিমানটো পাৰোঁ চেষ্টা কৰিলোঁ দুজনৰ ভিতৰতে ধন্যবাদ জয় আই অসম